নমস্কাৰ, আপোনালোকে চাই আছে সুবৰ্ণাছ ব্লগ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আহিছোঁ এফালে যাম বুলি, তেন্তে মোৰ ভিডিঅ'টো চাই থকা শেষ হ'লে ভাল পাব আপোনালোকে সকলোৱে। আৰু ইফালে ইয়াত ট্ৰেইন আহি পালে আমাৰ, তেন্তে আৰম্ভ কৰোঁ আহক। এতিয়া আমি ৰখি আছোঁ, ট্ৰেইন ক্ৰচিং চলি আছে। এইখন এখন ট্ৰেইন গৈ আছে, দেখিছে? এইখন ট্ৰেইন গৈ আছে। তাহাঁতে আমি গৈ পাম এতিয়া নাৰেংগী পাইছোঁ, পল্টন বজাৰ পাম আৰু লাহে লাহে। তো চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া আমি ক'ত গৈ আছোঁ? দৌল গোবিন্দ। তো ট্ৰেইনত গৈ আছোঁ আমি এতিয়া। চাম কিন্তু হেৰি বহিব জেগা পোৱা নাই কোনো। এইফালে বহিব জেগা পাইছে। অন্য এখন ডাবল হৈ আছে। আমাৰ আজি গুণগুণৰ ফাৰ্ষ্ট ট্ৰেইন জাৰ্ণি। আমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছেনে? হেৰি টিফিন আনিছা? টিফিন আনিছা? ট্ৰেইনত খাব? নাই না তাই বেছি ভাত খাই আহিব নাপালে। পানী আনিছেনে নাই? এই তাতে চব খাবা বোলা। স্পীডত গৈছে। গোটেইখিনি কৈ আছে, মই নক'লে হ'ব এতিয়া। পাই গ'লো পিছে ষ্টেচন কেই নম্বৰ বাৰু হেৰিত পালোঁ। নামি গ'লোঁ, কেই নম্বৰ পালোঁ নাজানো, মুঠতে পাই গ'লোঁ। 6 নম্বৰ গুৱাহাটী ষ্টেচন, 2 নম্বৰ পল্টন বজাৰ। বহুত ট্ৰেইন আছে। এখন গুৱাহাটী ষ্টেচন এতিয়া মানে ভাল লাগে, মস্ত ডাঙৰকৈ ওলাই থাকে। এইফালে লিফ্টেদি আহিব পাৰিলোঁ হয় আমি। নকৰে, মোৰ ভয় লাগে। ভিডিঅ' কৰিছা? নকৰিলে কিয়? অলপ ফটো তুমি ভিডিঅ' কৰিছিলা? অলপমান বা এইটো ষ্টাৰ্ট হৈ গ'ল। ভাল লাগিছে নাই? আমাৰ ভাল লাগিছে। ভয় লগা যে লগা নাই দেখোন। ভয় লগা যে লগা নাই দেখোন। আইচক্ৰীম এতিয়া নাই, ইয়াত নাখায়। এই যাম, এই থৈ যাম। ইয়াতে থৈ যাম, আমি যাম বাই। এতিয়া আহি পালোঁ। হেৰি এই আকৌ সমস্যাটো আহিলা। আকৌ সমস্যা চিৰি নামাৰ সমস্যা। আহি পাইছোঁ আমি। এইফালে ঘাট আছে, গৈ আছোঁ। যি এখন এস্কুলেটাৰত আহিলোঁ, বাপৰে। এইটো ঘাট, এইখিনি উত্তৰ গুৱাহাটী ঘাট। কেইটামান ঘাট বোলে আছে, 3-4টামান ঘাট আছে। আমাৰ ঘাটটোৰ নাম কি হয়? গুণৰ প্ৰথমবাৰৰ বাবে জাহাজ ট্ৰেইন একেলগে যাত্ৰা কৰিব পাৰে, খুব ভাল লাগিছে। আমি আহি পালোঁ ঘাটত, কিন্তু ঘাটত জাহাজখন যাবলৈ বহুতখিনি সময় বাকী আছিলে। চ' আমি অকণমান প্ৰকৃতি উপভোগ কৰিলোঁ। আমি যামকৈ ভবা নাছিলোঁ, আজি হঠাতে প্ৰগ্ৰাম বনালোঁ। আৰু যিটো দিনত প্ৰগ্ৰাম বনালোঁ, বাপৰে ইমান ধূলি, চাৰিওফালে ইপাৰ দেখা নাপাওঁ, মানে বহুত ধূলি। এতিয়া আমি আছোঁ জাহাজত, নদীৰ মাজত ব্ৰহ্মপুত্ৰ। এয়া হ'ল উমানন্দ কাষেদি আমি গৈছোঁ। আৰু সাগৰৰ ঢৌৰ দৰে দেখিছে, নদীৰ ঢৌ, বতাহ মাৰি আছে যে বহুত, সেইটো কাৰণে। আহি পাই গ'লোঁ দৌল গোবিন্দ। তাতে কিবা কিবি কিনি ল'লোঁ, প্ৰসাদ এনেধৰণৰ। এতিয়া আহিছোঁ ভিতৰত সোমাওঁ। এয়া চব ভক্তপ্ৰাণ ৰাইজ। মানে ইয়াতে আছিলে দৌল উৎসৱ, কালি শেষ হৈছে, যোৱাকালি 17 তাৰিখে। আমি আজি 18 আহিলোঁ। সোমাই লওঁ, আহক, সেয়া প্ৰাৰ্থনা কৰি লওঁ। ভৰিখন ধুই লওঁ আগে। এইফালে কোনফালে? এইফালে যাব লাগিব।
আগে ভৰিখন ধুই লওঁ এয়া ফাকুৱা খেলিছিলে কালি এইফালে পেণ্ডেলবিলাক ভাঙি আছে ডাঙৰ প্ৰগ্ৰাম আছিলে ইয়াতে পানী শেষ হৈছে কালি যে প্ৰগ্ৰামবিলাক আছিলে পানী নাই ভৰি হাতখিনি ধুই লওঁ এতিয়া মন্দিৰৰ পৰা আহোঁ এইটো দৌল মন্দিৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ মহাপুৰুষ আগে প্ৰসাদখিনি দি লওঁ ইয়াতে দেখিছেনে ডাঙৰ প্ৰগ্ৰাম পাতিছিলে আহিম বুলি আহিব পৰা নাছিলোঁ আজি আহি পালোঁ শৰাইখিনি ক'ত লৈ বা ই তাতে ল'ব নেকি কাউণ্টাৰ কৃষ্ণ কৃষ্ণ এই তাতে জমা দিব লাগিব নেকি অঁ এইফালে এই তাতে দিব লাগিব এইফালে এইফালে তাতে দিব তাতে নাম লিখিম কি কৈছে তাতে হিচাপত আনা নাই এনেই আনিছিলোঁ নাম নালাগে মোক এইখিনি ক'ত দিম খুৰা কি বুলি ক'ব লাগিব খুৰা কি কয় চাকি গছ জ্বলাই ন এইফালে ব'লা চাকি তাকি দি ল'লোঁ এতিয়া যাওঁ সেৱা কৰোঁগৈ বঢ়িয়াকৈ সেৱা কৰিলোঁ কৰি এতিয়া প্ৰসাদ খাব ধৰিছোঁ ভাগৰ লাগিছে যে খুব তৃপ্তিৰে প্ৰসাদখিনি খালোঁ পায়সখিনি খাই অমৃত খোৱা যেন লাগিছে তো গাইজ এয়া আছিলে দৌল গোবিন্দ মন্দিৰ আমি সকলোৱে এনজয় কৰিলোঁ খুব ভাল লাগিলে কিন্তু বেয়া লাগিলে আমি ফাকুৱাত আহিব নোৱাৰিলোঁ আমি গম পোৱা নাছিলোঁ ইমান দিন ধৰি যে ইয়াত ফাকুৱা হয় ইয়াত আহিহে গম পালোঁ 5-6 দিন ধৰি ইয়াত ফাকুৱা হয় আমি যদি আগদিনা আহিলোঁ হয় খুব ভাল লাগিলে হয় ইয়াৰ পৰা ওলাইছোঁ এতিয়া পুনৰবাৰ আমি ঘাটৰ ওচৰলৈ যাওঁ তাতে জাহাজ ৰখি আছে তাতে যাওঁ দেখিছেনে ইমান ধূলি বাপৰে ইফালে ধূলি দেখিছেনে মানুহ ধৰে দেখা নোপোৱা হৈ গৈছে পানী কোলা হৈ গৈছে কি দিনত আহিলোঁ আজি আৰু আহিব নোৱাৰা এনেকুৱা দিনত গাইজ আপোনালোকে যেতিয়া আহিব আঘোণ পুহ মাঘ মাহত আহিলে খুব ভাল হয় কাৰণ বতৰটো খুব ধুনীয়া হৈ থাকে এই ফাগুন চ'ত মাহৰ যিটো বতৰ সঁচাই বহুত বেয়া বতৰ আমি আহোঁতে বহুত ধূলি মানে ভৰ্তি হৈ আছে সৌখন আমাৰ জাহাজ ৰখি আছে আবেলিও হ'ল সি পশ্চিম আকাশত সূৰ্য অস্ত যা হৈছে খুব সুন্দৰ লাগিছে সূৰ্য অস্ত নদীৰ মাজত এনেদৰে সূৰ্য অস্ত যোৱা দেখিবলৈ পাইছোঁ আৰু মোৰ ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কমেণ্ট